নমস্কাৰ, মই প্ৰণীতা হেঁপাহৰ পাত্ৰ অন্য এটা ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া লাহে লাহে আমাৰ গৰম পৰি আহিছে আৰু আমি স্কিনখনৰ যতন লওঁ কম বেছি পৰিমাণে, নহয় জানো? সেইকাৰণে আপোনালোকলৈও মই এটা আজি ফেচ পেক তৈয়াৰ কৰি লৈ আহিছোঁ। ফেচ পেকটো আমাৰ স্কিনখনত লগালে যিহেতু বগা আৰু উজ্জ্বল হোৱাত সহায় কৰিব। তাৰ লগতে আমাৰ যিবোৰ দাগ থাকে সেই দাগবোৰো নাইকিয়া হ'ব। আপোনালোকে সপ্তাহত দুবাৰকৈ ইউজ কৰিব পাৰে, একো কথা নাই। ঘৰতে তৈয়াৰ কৰি ল'ব পাৰিব। ব'লকচোন এতিয়া চাই লওঁ কেনেদৰে মই তৈয়াৰ কৰিছোঁ এই ফেচ পেকটো। আৰু ফেচ পেকটো চোৱাৰ আগতে যিসকলে মোৰ চেনেলটো চাই আছে তেওঁলোকলৈ অশেষ ধন্যবাদ, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়া ষ্টাৰ্ট কৰি ল'ব লওক তেন্তে। এটা আইনাবাতিত মই 4 চামুচ বেচন লৈ লৈছোঁ। এতিয়া অকণমান দিছোঁ হালধি, আৰু ইয়াতে দিছোঁ আধা চামুচ মৌ। ভালদৰে মিক্স কৰি ল'ম। আৰু ইয়াতে মই এতিয়া দিছোঁ কেইটোপালমান নেমু ৰস। এতিয়া দিছোঁ কেঁচা গাখীৰ। এইখিনি ভালদৰে মিক্স কৰি ল'ম। আমি সকলো স্কিনতে এই পেকটো লগাব পাৰোঁ, একো কথা নাই। দেখিছে নহয়, এটা মোৰ সুন্দৰ পেক হৈ গৈছে বনাওঁতে। এনেদৰে আপোনালোকে বনাই ল'ব। আৰু কেনেদৰে লগাম মই দেখুৱাই আছোঁ আপোনালোকক। মোৰ মিক্স কৰা হৈ গ'ল। এতিয়া মই এফালৰ পৰা এপ্লাই কৰি যাম। আপোনালোকে ব্ৰাছৰ সহায়তো লগাব পাৰে, মই হাতেৰে ইউজ কৰিছোঁ। আপোনালোকে যি সুবিধা হয় সেনেকৈ লগাই ল'ব। এই পেকটো 10 মিনিট সময় ৰখাব লাগিব। 10 মিনিট সময় ৰখোৱাৰ পাছত আপোনালোকে নৰ্মেল পানীৰে ধুই পেলাব। ধুই পেলাই আপোনালোকে যি ক্ৰীম ইউজ কৰিব পাৰে। এতিয়া মোৰ লগোৱা প্ৰায় হৈ গৈছে। যদি আপোনালোকৰ আজি পেকটো চাই ভাল লাগিল তেন্তে আপোনালোকে লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আকৌ পুনৰ এটা ভিডিঅ'লৈ মই প্ৰণীতাই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ বাই বাই।